শিৱদৌললৈকে যাব পাৰোঁ শিৱসাগৰলৈ। এনেও শাওণ মাহ চলি আছে নহয় এতিয়া। হয় পাই, যাব পৰা হ'লেতো ভালেই আছিলে ৰ। দেউতাই এবাৰ কি কয় দেউতাৰ লগত কথাটো পাতি লওঁচোন। কথাটো তহঁতি বাৰু বেয়া কথা কোৱা নাই। এতিয়া শাওণ মাহত যদি শিৱদৌললৈ যাব পাৰোঁ তেতিয়াহ'লেতো ভালেই আছিলে। তাৰ কাৰণে আকৌ পইচা পাতিও যোগাৰ কৰিব লাগিব, গাড়ী ঘোঁৰাৰ কথা আছে। এনেই আকৌ ঘপককৈ যাওঁ বুলি ক'লে যাব নোৱাৰোঁ নহয়। চাওঁচোন ৰচোন কিনো কৰিব পাৰোঁ। যদি কিবা এটা কৰিব পাৰোঁতো বহুত ভালেই আছিলে। ৰ মা মজা লাগিছে দেই। আমি এনেকে গৈ গৈ শিৱসাগৰ পায়ে যামগে এতিয়া। হয় পাই, বহুত ভাল লাগিছে দেই। আজি বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ব যেন পাইছোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আহিবহে পৰা নাছিলোঁ। আজি আৰু ভগৱানে মিলালে আৰু ৰ, যেনে তেনে পামগৈ আৰু। সঁচাকৈ দেই, আজি বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ল যেন পাইছোঁ। এতিয়া আমি মন্দিৰ পামগৈ আৰু, বেছি সময় নাই, শিৱসাগৰ পামগৈ আৰু দেই। লাহে লাহে গৈ আছোঁ আৰু দেই। মা শিৱদৌল পাই গ'লোহি। বল বাপ বল বাপ বল বাপ। হয় পাই গ'লোহি দেই, যেনে তেনে ভগৱানৰ কৃপাত আৰু। এতিয়া ব'লা ভিতৰলৈ গৈ আমি আশীৰ্বাদটো লৈ আহোঁ। ব'লা আমি এতিয়া অকণমান আশীৰ্বাদ লৈ আহোঁ। ইমান দূৰৰ পৰা আহিছোঁ, তাতে ভগৱানক যদি ভিতৰলৈ গৈ সেৱা ভাগ কৰি আহোঁ মনটোকে ভাল লাগিব। গতিকে শাওণ মাহটোত আমি আজি বহুত পবিত্ৰ মাহ, ইয়াত যে আজি আহিব পাৰিলোঁ বহুত ভাল কথা হ'ল দেই। ওম নমঃ শিৱায়।